হেল্ল' দেহা, কি কৰি আছা? মোৰ আৰু কি কৰা বুজিছা, মোৰ আজি মানে ডাঙৰ ঘটনা এটা হ'ল নহয়। কি মানে মোক মায়ে চাহ বনাবলৈ দিছিলে। এতিয়া চাহত আৰু মইনো কি জানো বাৰু, চাহ আৰু ৰং কম হোৱা দেখি পেলাই মই হালধি অলপ ঢালি দিলোঁ। এতিয়া মায়ে একেবাৰে খঙত আহি গৰম এটাখন মোৰ মুখত লগাই দিলে বুজিছা। ৱেক্স নলগা দাড়িখিনি একেবাৰে পুৰি গ'ল নহয়। এতিয়া এতিয়ানো বিউটি পাৰ্লাৰ ক'ত বিচাৰিব কচোন, লকডাউনৰ ছিজন। এতিয়া বিউটি পাৰ্লাৰ ক'ত বিচাৰিবগৈ, এতিয়া মই ৱেক্সো কৰিব পৰা নাই। একেবাৰে মানে মনটো বেয়া, সেই মন বেয়া কাৰণে ওলাই আহিলোঁ বোলো তোমাৰ লগতে ফোন কথা পাতোঁ অলপ আৰু। কি কৰি আছা তুমিতো? চাগে পাবজি খেলিহে আছা আৰু মোকটোতো সময় দিব নোৱাৰাই, খালি পাবজি। তুমি আৰু সেয়া কৰোঁতেই যাব আৰু মোকনো কেতিয়া নিবাহি? সদায় আৰু এনেকৈ নিমগে থাকোঁতে ইয়াতে ঘৰতে বহি হ'বগৈ লাগিব আৰু। তুমি লৈ যোৱাহি আৰু কেতিয়ানো মই শাহু মাৰ মত কঁঠালটো ভাঙি খাব পাৰিম আৰু মই সেইটোৱে চাই আছোঁ। লৈ যোৱাহি মোক বুজিছা, লৈ যোৱাহি। মই আৰু এনেকৈ থাকিব নোৱাৰোঁ। তুমি কেতিয়া নিবাহি মোক? তোমাৰ দ্বাৰা নহ'ব আৰু বুজিছা। ৱাও, কি যে নেচাৰেল বিউটি। মই টিকটক এটা বনাই লওঁ ইয়াতে। ভাল হ'ব, লোকেশ্যনটো ভাল, ইমান ধুনীয়া। একেবাৰে মই টিকটক এটা বনাই লওঁ দেই। কেলা এই বনৰীজনী আজিহে আহিবলৈ পালে, মই যে আহিলোঁ যে সেইকাৰণে তাইও আহিছে চাগে। এতিয়া কি আৰু চাগে সেই মকটেলডালৰ লগতেহে চাগে লাই আছে আৰুনো কি কৰিব। দেহা, মই তোমাৰ লগত পিছতে পাতিম দিয়া কথা। কিয় মানে আৰু সেই মোৰ লগৰ সেই নটি এজনী আহিছে, কেলেনো জানো সেইজনী বৰ কামুৰি থাকে বুজিছা। এতিয়া এই ফোন কৰা দেখিলে কামুৰিব। বাদ দিয়া, পিছত পাতিম দিয়া। হেৰ কি কৰিছ তই? চাগে সেই মকটেলৰ লগতে লেলাই আছ ন? আৰুতো কাম বন নাই আৰু সেই মকটেলৰ লগতে লেলাই আছ চাগে আৰু। হয় দিয়া, আমিও তোমাৰ নিচিনা আৰু এদিন স্কুটাৰত, এদিন বাইকত, এদিন স্প্লেণ্ডাৰত এই আইতাৰ পিছত গুঠি আৰু সেই ৰুম ভাড়া লৈ পেলাই লিলিমাই কৰি নুফুৰোঁ নহয় আৰু। হয় দিয়া, আমি সেই এটা লগতে লেলাই থাকোঁ আৰু। বৰ একে ধোৱা তুলসী পাত গোটেইজনী, আমি যেন নাজানোহে একো। একেবাৰে এই সৰস্বতী পূজাত কোনোবাইহে বুক কৰিছিল। এইবোৰ ফাল্টু ৰিমাৰ্চ তোমালোকৰ নিচিনা সস্তীয়া মানুহবোৰে উলিয়াই ফুৰিব জানা। মোৰ BF-ৰ ইমানো অকাত নাই বুক কৰিবলৈ। গৈছিলোঁ তাৰ লগৰ এটা ৰুমলৈকে, কিন্তু সেই মালিকডাল এনেকুৱা জহৰা আছিলে, একোৱে কৰিব নোৱাৰিলোঁ জানা। হ'ব দিয়া, মই ইমানো একেবাৰে চিপ নহয় জানা এই যাৰ তাৰ কথা উলিয়াই ফুৰিবলৈ। হ'লেও তুমি আৰু ভাল মক্কেল এটা পালা আৰু। এই দেখিছোঁ নহয় ষ্টেটাছবোৰ অ'ত ত'ত ঘূৰি ফুৰা, ভাল লুটিছা আৰু ন। নাই ৰ'বা, আগৰটো বেছি মালদাৰ আছিলে জানা, কিন্তু সি মোক বেয়াকৈ বাহ দিলে আৰু কি ক'বা। হয় দিয়া, আমাক আৰু সেই বেঙা বাবা পাই যে বৰ ঠগে আৰু ন। দুইজনী দেখোন কেলা আজি একেলগে কাৰ মা বেহেন কৰি আছাহি হে? কাৰ মা বেহেন কৰি আছাহি? আজি দেখোন তৰি আহি ওলালেহি। তাকেইতো কেলা, আজি দুইজনী দেখোন একেলগে দেখিলোঁ। সূৰ্য পশ্চিম ফালে ওলোৱা নাইতো নে দুইজনী ভাং চাং খাই কেলা উৰি আছ? তোৰ নিচিনা আমি নিচাধাৰী নহয়, হ'ব পাৰোঁ অকণমান চেনি। তোমালোক দুইজনী কেলা পোৱালি হৈ থাকোঁতেই যাব জানা। তোমালোকে এই খানা তোমালোকে কি লোকক খাবা? তোমালোকে কেলা লেওৰাহঁতে খাই যাব। তোমালোক আৰু এতিয়া সেই এণ্ডিবাজি কৰি থাকি লাভ নাই। এতিয়া অলপ জেং ভাবিছা জেং। হ'ব দিয়াচোন, এইবোৰ বাদ দিয়া আৰু। এতিয়া দুজনী আহি একে চুপতি লাগিলহি। মোৰ যে শ্বিলং যোৱা প্লেন এটা হৈ আছে জানা। মক্কেল এটাই চব খৰচ কৰিব বুলি কৈ আছে, মই খালি যাবহে লাগে আৰু। তোমালোকেও এটা ফচোৱা আৰু। মইতো ৰেডিয়ে আছোঁ, এইহে কি কৰে আৰু। কেলা টেনশ্যন ন, মোৰ পাবজিত একেবাৰে লাইন লৈ আছে, তাৰপৰাই ফচাম এটাক। আমি তিনিজনী চাম। ৰ ক'লৈ যাওঁ কেলা, মই ৱাৰ্ণিং এটা দিলোঁ বোলে চবকে। যদি তোমালোকে আমাৰ ভিডিঅ'টো চাইছা আৰু যদি ভাল পাইছা, তেতিয়াহ'লে তোমালোকে লগে লগে শ্বেয়াৰ আৰু লাইক এটা কৰি দিবা। লগে লগে আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিবা। নহ'লে তোমালোকেতো মোক জানাই মানুহজনী মই জেং ভঙুৱা মানুহ, গতিকে কিন্তু জেং হৈ যাব দেই।